বুকু হম হম করে মোর কোনে নিদ্রা হরে মোরা পুত্র হই মই কি মতে তরুণ আইটুরে হই মই মরুণ। বৃহত্তৰ অসমীয়া জাতি জাকত জিলিকা কৰি তুলিবলৈ তথা কৃষ্টি সংস্কৃতি ঐতিহ্যৰ বান্ধোনেৰে গঠন কৰিবলৈ যি কেইজন সাহিত্যিক শিল্পী কলা সংস্কৃতিৰ সাধকে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত অন্যতম ডক্টৰ ভূপেন হাজৰিকা। সংগীতৰ যাত্ৰাৰে সমগ্ৰ বৰ অসমৰ লগতে দেশ বিদেশৰ প্ৰান্তে প্ৰান্তে মানৱতাৰ সুবাস বিলাইছিল অসমৰ চিৰবৰণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাদেৱে। এই উপলক্ষে ২৭ নৱেম্বৰত এই মহান বটবৃক্ষ সুঁৱৰি মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা মুম্বাই একত্ৰ হৈ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চলচ্চিত্ৰ প্ৰযোজক গীতিকাৰ সংলাপ লেখক শ্ৰীযুত বিজয় দুৱাৰাদেৱ আৰু বিশিষ্ট গায়িকা শ্ৰীমতী স্বস্বতী ফুকন। অতিথি দুজনক একোখন গামোচা আৰু ফুলৰ তোৰাৰে গগনাই সম্বৰ্ধনা জনোৱাত ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়ালো। লোধা একুৱা ক্লাব হাউচত অনুষ্ঠিত উক্ত কাৰ্যসূচীত সুধাকণু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস অনুষ্ঠানটি উদযাপনৰ কাৰ্যসূচীৰ প্ৰথম দিহা পৰামৰ্শ আগবঢ়াৰ বাবে শ্ৰীযুত হেমন্ত ভূঞা আৰু ৰুণা শৰ্মালৈ ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়ালো। অনুষ্ঠানটিক সুন্দৰ আৰু পৰিপক্কভাৱে পৰিচালনা কৰাৰ বাবে আধৰুতা শ্ৰীমতী হীৰামণি ডেকা ৰহমানলৈ ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ বাবে কোষাধ্যক্ষ শ্ৰীযুত প্ৰভাত লহকৰদেৱলৈ ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। অতি কম সময়তে শ্ৰীমতী বৰ্ণালী চাংমায়ে ভূপেন হাজৰিকাদেৱৰ জীৱনৰ ওপৰত লিখা সুন্দৰ লিখনিৰ বাবে ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। শ্ৰীমতী ৰঞ্জু বৰুৱাই তেখেতৰ ছাত্ৰী দুগৰাকীক শিকাই বুজাই পৰিপক্ক কৰি সুন্দৰ এটি নৃত্য পৰিৱেশন কৰোৱাৰ বাবে ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। সুধাকণ্ঠৰ এই অনুষ্ঠানটিত সুন্দৰ গীত পৰিৱেশন কৰাৰ বাবে শ্ৰীমতী দেৱশ্ৰী নাথ আৰু শ্ৰীযুত হৃদয় কাশ্যপক ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। কণমানিসকলৰ এখনি নৃত্য নাটিকা তৈয়াৰ আৰু শিকাই পৰিপক্ক কৰি তোলাৰ বাবে ডক্টৰ ধৃতি নয়না দাস বৰাক আৰু কণমানিসকলৰ অভিভাৱকৰ লগত সহায় সহযোগ কৰাৰ বাবে শ্ৰীমতী স্নেহা বৰালৈ ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াইছো। অনুষ্ঠানটিত যোগদান কৰা কণমানিসকলক একোখনকৈ মানপত্ৰ গগনা মুম্বাইৰ ফালৰ পৰা প্ৰদান কৰা হয়। লগতে দান বৰঙণিৰে সহায়ৰ হাত আগবঢ়োৱা সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়াইছো। অন্যহাতে অনুষ্ঠানটিক আয়োজনৰ বাবে স্থান নিৰ্বাচন কৰা শ্ৰীযুত দিলীপ শইকীয়া দেৱক আৰু অতিথি আপ্যায়নৰ দায়িত্বও সুচাৰুৰূপে পালন কৰাৰ বাবে শ্ৰীমতী উদিতা ভট্টাচাৰ্য, শ্ৰীমতী ৰীতা শইকীয়া, শ্ৰীমতী কুহেলিকা গগৈ বৰা, শ্ৰীমতী বৰ্ণালী চাংমাই আৰু শ্ৰীমা চক্ৰৱৰ্তীৰ লগতে সকলো কাৰ্যতে দিহা পৰামৰ্শ দিয়া প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ালো। উক্ত বাতৰি বিভিন্ন নিউজ চেনেলত প্ৰচাৰ কৰাৰ বাবে গগনাৰ প্ৰচাৰ আৰু প্ৰসাৰ বিভাগৰ শ্ৰীমতী অনন্যা চুতীয়ালৈও ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়ালো। উল্লেখ্য যে গগনা আছামিজ পিপলছ এছ'চিয়েশ্যনে এইদৰেই জন্মলগ্নৰে পৰা অসমীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ য'ত পৰোনাস্তি চেষ্টা কৰি আহিছে বুলি গগনাৰ সাধাৰণ সম্পাদক মাধুৰ্য নাৰায়ণ বৰাই জানিবলৈ দিয়ে। সুদূৰ মুম্বাইত থাকিও মাতৃভূমিক অন্তৰাত্মাত কঢ়িয়াই লৈ ফুৰা গগনাৰ প্ৰতিগৰাকী সদস্যলৈ কৃতজ্ঞতা জনাইছো আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিছো। জয় টু গগনা আছামিজ পিপলছ এছ'চিয়েশ্যন, জয় আই অসম।